হেল্ল' ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো সেইকাৰণে আমাৰ বিকাশ ভাইৰ লগত যাই আছোঁ পথাৰৰ মাজে মাজে বৰশী মাৰিব। ৰাতি দেখাওঁ গাইছ কিমান মাছ পাওঁ। পথাৰবোৰ চাওঁ গাইছ, বৰষুণ আহি আছে অলপ অলপ, একদম ধুনীয়া হৈ আছে গাইছ, চাব পাৰে। এতিয়া যাই আছোঁ গাইছ পথাৰত বৰশী মাৰিম। তো দেখাইছোঁ গাইছ মাছ পাওঁ কিমান। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক সকলোৱে। এতিয়া ডাইৰেক্ট লোকেশ্যনত যাই লগ পাই আছোঁ গাইছ। তো গাইছ ইপানে বৰশী চৰশী কেঁচাইছে লুগাও হৈ গ'ল গাইছ। তো কেঁচাই লুগাওখিনি নেদেখালোঁ তোমাৰ এতিয়া গাইছ, ধান বাৰীৰ মাজত পাতে পঢ়ি পাতিম গাইছ। তো এতিয়া আমাৰ বিকাশ বাই পাতি দেখাই দিব কেনেকৈ পাতি আছে বৰশী। ইপানে ভালকৈ যা, বেয়া নকৰিবি ধানগিলা। ইপানে গাইছ বৰশী পাতি আছে। তো মানে 12-11টা বৰশী আছে হা গাইছ। তো মাছ কেইটা পাওঁ দুখাম আপোনালোকক। 11টা বৰশী গাইছ মানে পাতি আছোঁ বৰ্তমান। তো বৰ্তমান এটা পাতিলোঁ, সেইকাৰণে গোটাই বৰশী পাতিলোঁ আৰু গাইছ। তাৰপিছত মাছ লাগিলে আপোনালোকক দুখাম গাইছ, চাম মানে একবাৰে চাম। তো দেখাই আছোঁ গাইছ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক সকলোৱে। তো গাইছ ইপানে আমাৰ বিকাশ ভাই বৰশী পাতি আছে, সেইপিনে চাব পাৰে। তো গাইছ নাজাৰা চাবি নেকি গৈছে, এই দেখোন নাজাৰা গাইছ বৰশী পাতি দিছে আমাৰ বিকাশ ভাই। তো এতিয়া মানে অলপ ৱেইট কৰ গাইছ, মাছ কিমান লাগে আপোনালোকক দুখাই আছোঁ গাইছ। তো অলপ পৰ ৱেইট কৰ। চেনেল যদি নতুন গাইছে ছাবস্ক্ৰাইব মাৰ, লাইক চাইক মাৰ দি গাইছ, কমেণ্ট চেণ্ট মাৰ। তো লগ পাই আছোঁ গাইছ মাছ চাছ, মাছ মানে যেতিয়া ডাঙৰ মাছ যেতিয়া দেখা পাই আছে গাইছ। তো গাইছ মানে এতিয়া 10 মিনিটমান হৈ গ'ল গাইছ বৰশী পাতা। তো এতিয়া আমি চাব ওলাইছোঁ গাইছ। এইপিনে প্লাষ্টিক চাষ্টিক লৈ লৈছোঁ, মাছ এতিয়া দেখাই আছোঁ গাইছ। 10 মিনিটৰ পিছত 11টা বৰশীত কেইটা মাছ পাং। তো এইপিনে বৰশী পাতিছিলোঁ নাই লগা বৰ্তমান, মানে দেখা পালে চিনি পাওঁ আমি মাছ খাইছে নে নাই। তো এইপিনে এটা আছে নাই, চাই আছে নিগৰু ভাই আমাৰ বিকাশ ভাই। বৰ্তমান গাইছ 2টা বৰশীত মাছ নাই আৰু চাই আছোঁ গাইছ 11টা বৰশী পাতছোঁ, ইটো নাই গাইছ। 3 নম্বৰ বৰশীটোতো নাই। তো আৰু গাইছ মাছ লাগছে না, এইটো এতিয়া গাইছ 4 নম্বৰ বৰশী। গাইছ মাছ নাই নেকি আজি, মাছ নাপাম চাগে গাইছ। ইপানে এটা আছে, ইপানে আমাৰ বিকাশ ভাই চাই আছে, লাগছে না। তো গাইছ নাই বোলে, ফেল আৰু গাইছ বৰ্তমান মাছ এটাও পোৱা নাই বৰ্তমান লাগি। 10 মিনিট হ'ল। প্লাষ্টিক এনেকৈ আছে গাইছ, প্লাষ্টিক এইখন এটাও গাইছ মাছ নাই আজি, মাছ নাপাম চাগে। তো চাওঁ গাইছ, মাছ নাপালেও নাই, ভিডিঅ'টো বনাম না গাইছ, ভিডিঅ'টো চাবি সকলোৱে। গাইছ মাছ নাই চাগে আজি গাইছ। ইপানে বোলে আমাৰ বিকাশ ভাই মাছ দেখা পাইছে, খাইছে বোলে গাইছ আমাৰ বৰশীত। তো চাওঁ গাইছ মাছ ই ৰাখা গাইছ। তো কি গাছ দেখাই আছোঁ, এইটো গাইছ চেং মাছ। এইটো গাইছ প্ৰথম যাত্ৰা চেং মাছ। তো প্লাষ্টিকত ডাল দৈ ধাৰ, এইটো গাইছ আমাৰ বিকাশ ভাই মাছ মাৰা স্পাত গাইছ, সেইকাৰণে এক লগত লৈ আহিছোঁ। তো গাইছ এইপিনে এটা মাছ গাইছ 10 মিনিটৰ পিছত। তো আৰু আছে গাইছ 4টামান আছে চাগে বৰশী। তো চাওঁ গাইছ মাছ দেখা পালে দেখাই আছোঁ। গাইছে চাওক 2 নম্বৰ মাছ, চেং মাছ ইয়ে গাইছে, এইটো 2 নম্বৰ গাইছে। এইটো ইপিনে 1 নম্বৰ, এইটো 2 নম্বৰ। চিকাৰ আজি ভাল হ'ব নে লাগিছে গাইছ চিকাৰটো আজি। তো এইপিনে বিকাশ ভাই থাকিলে না ভাল হয় চিকাৰ আমাৰ, হয় না নহয় বিকাশ ভাই? গাইছে বিকাশ ভাই আমাৰ। এইপিনে গাইছ বৰশী এনে দেখা নাই বৰশীটো। তো গাইছ 2টা মাছ পাই গ'লোঁ 10 মিনিটৰ পিছত। তো এতিয়া মাছ পালে দেখাই আছোঁ ডাইৰেক্ট গাইছ। তো গাইছ 10 মিনিটৰ পিছত 2টা মাছ পালোঁ গাইছ। তো আৰু এতিয়া মাছ পালে দেখাই আছোঁ গাইছ। তো এইখিনি পঠাওক, বহুত ভিডিঅ'টো বহুত নাম্বাৰ হৈ যাব গাইছ এনেকৈ কৰি থাকিলে। তো এতিয়া ডাইৰেক্ট মাছ পথ দেখাই আছোঁ গাইছ। তো হৈ গ'ল গাইছ বৰশী মাৰা বৰ্তমান গাইছ। 2টা মাছ গাইছ আজি, মানে এটা ভাগত থাকিব গাইছ আমাৰ আজি। তো এতিয়া পাতি দিছোঁ গাইছ, দেখাই আছোঁ ৰ লাগে যদি, আৰু নালাগে যদি গাইছ ঘৰলৈ যাই থাকোঁ। 5টা আজি গ'ল গাইছ, আন্ধাৰে হোৱাৰ ৰাস্তাকে। তো গাইছ কোনোবাই এইটো নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব মাৰ গাইছ, আৰু কি ক'ম লাইক চেক কৰি দেখি। তো গাইছ আপোনালোকে এটা ভিউ চাবি নেকি গাইছ, মই চিনেমেটিক্সত বনাই দিছোঁ, আপোনালোকে চাই লওক, এনজয় কৰক চিনেমেটিক্সটো গাইছ। তো গাইছ এতিয়া মানে বৰশী মাৰি মাৰি আন্ধাৰ হৈ গ'ল গাইছ। তো এতিয়া আমি ঘৰত যাওঁ গাইছ, ইও ঘৰত যায়, মই এতিয়া ঘৰত যাওঁ। তো ভিডিঅ'টো এইখিনি আছে, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবি গাইছ। তো আজিলৈ এইখিনি আছিল, টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ গাইছ।